নগাঁও নলতলী ৰাজ্যিক ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা, চিতাতে নিহত এজন। ৰূপহীহাটৰ ছাইদুৰীয়াত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। বাইকৰ খুন্দাত নিহত হয় কোচগাঁৱৰ মন্না চালি নামৰ লোকজন। উদণ্ড বাইক আৰোহী মকবুল হুছেইনো গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা দুচকীয়া বাহনখনৰ নম্বৰ হৈছে AS02Z9205। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। গৈছিল নমাজ পঢ়ি পেলাই তাৰপিছত নমাজ পঢ়ি পেলাই আহি ঘৰত আহিব, তেতিয়াহ'লে খৰচতে অকণমান উঠাতে তাৰপিছত লগাই দিলে। কিহে লগাইছে খুন্দা? বাইকে লগাই দিলে, পালচাৰ এখনে। লগত আৰু কোনো নাই, সেই অকলে আহিছে, পিছফালে মানুহ আহি আছে, আহিতে আহোঁতে লগাই দিলে। মানুহজনৰ কি মৃত্যু হৈছে? লগে লগে মৃত্যু হৈ গ'ল। কোন ঠাইত হৈছিলে এক্সিডেণ্টটো? এই কোচগাঁও হয়, লাউকাৰ উঠাই কলাৰ হেৰি কোচগাঁৱৰ মানুহ হয়। বাইক মোৰ চাচা হয়। এনকে বাইকৰ খুন্দাত আহত হৈছে, মৃত্যু হৈছে নেকি? মন্না চালি মানে তেখেতৰ ঘৰ কোচগাঁও। আৰু যোনটো বাইকে খুন্দা দিছে বাইকখন ক'ৰ হয়? বাইকখন সেইখিনিতে পৰি আছে, এতিয়ালৈকে উঠোৱা নাই। থানা গৈছিল, থানা চাই আহিছে, এতিয়া আনিব আৰু।